গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তীৰ প্ৰস্তুতি অহা 22 আৰু 23 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তীৰ প্ৰস্তুতি ইতিমধ্যে মূল মণ্ডপৰ লগতে বিভিন্ন কাম-কাজৰ 90% আগবাঢ়িছে উদযাপন সমিতিয়ে জানিবলৈ দিয়ে 1947 চনৰ 20 আগষ্টত গঢ় লৈ উঠা ঐতিহ্যমণ্ডিত মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে সগৌৰৱে মহাৰজত জয়ন্তী বৰ্ষত সোমোৱাৰ পৰিপ্ৰেক্ষিতত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী অভিভাৱক শিক্ষক কৰ্মচাৰী মথুৰাপুৰ অঞ্চলৰ সমূহ ৰাইজ একত্ৰিত হৈ আগন্তুক 22 আৰু 23 জানুৱাৰীত উদযাপন কৰাৰ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে নিজে পঢ়ি যোৱা বিদ্যালয়খনৰ প্ৰতি থকা অকুণ্ঠ মৰম আৰু সদিচ্ছাৰ বাবেই একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে নিজে উদ্যোগ লৈ বিদ্যালয়খনৰ বাবে আগবাঢ়ি ওলাই আহিছে বিদ্যালয়খনৰ 1984 বৰ্ষৰ হাইস্কুল খণ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে মিলি নিজৰ উপাৰ্জনৰ অংশৰে বিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰিছে প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ বৰঠাকুৰৰ আবক্ষ মূৰ্তিৰ স্তম্ভবেদী 1979 বৰ্ষৰ একাংশ প্ৰাক্তন ছাত্ৰই স্থায়ীকৈ এটা স্মৃতিসৌধ আৰু 1994 বৰ্ষৰ 4 গৰাকী প্ৰাক্তন ছাত্ৰই মিলি সম্পূৰ্ণ নিজা খৰচত স্থায়ীভাৱে পতাকা বেদী সাজি উলিয়াইছে আনহাতে প্ৰফুল্ল চন্দ্ৰ বৰঠাকুৰৰ পৰিয়ালবৰ্গই তেওঁৰ আবক্ষ মূৰ্তি আগবঢ়াইছে প্ৰস্তুতি সম্পৰ্কে বৃহস্পতিবাৰে উদযাপন সমিতি আৰু উপ সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰা হয় আনহাতে পথৰ দুয়োকাষে বিভিন্ন দল সংগঠনৰ দ্বাৰা তোৰণ নিৰ্মাণ বিদ্যালয়ৰ চৌহদ সজাই তুলিবৰ বাবে বিভিন্ন কাম-কাজ কৰি থকা আনহাতে সাংস্কৃতিক অনুষ্ঠানৰ বাবে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আখৰা চলাই থকা পৰিলক্ষিত হয় চৰাইদেউৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ অন্যতম এখন শিক্ষানুষ্ঠান আছে মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়খনে ইতিমধ্যে ৭৫ বছৰ সম্পন্ন কৰিছে এই ৭৫ বছৰ সম্পন্ন কৰাৰ পবিত্ৰ ক্ষণত আমি ইয়াৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী বিদ্যালয় পৰিয়ালবৰ্গ আৰু স্থানীয় ৰাইজৰ একত্ৰিত হৈ আমি অহা জানুৱাৰী 22 আৰু 23 দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি মহাৰাজৰ জয়ন্তী উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু এই মহাৰাজৰ জয়ন্তীৰ ইতিমধ্যে সকলো কাৰ্যসূচী সাজু কৰি তোলা হৈছে আৰু ইতিমধ্যে আমাৰ মূল সমিতিয়ে প্ৰায় 90% কাম সম্পন্ন কৰিছে আৰু উপসমিতিসমূহে যুদ্ধকালীন তৎপৰতাৰে কামবিলাক সম্পাদন কৰিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত আমি ইতিমধ্যে আমাক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে ইয়াত আমাৰ যিগৰাকী বিদ্যালয়ৰ মূল প্ৰতিষ্ঠাপক আছিল প্ৰয়াত আমাৰ প্ৰফুল্ল চন্দ্ৰ বৰঠাকুৰ ছাৰ তেখেতৰ এটি আবক্ষ মূৰ্তি উন্মোচনৰ ব্যৱস্থা কৰা হৈছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে ছাৰৰ প্ৰতি থকা যিটো মৰম ছাৰৰ প্ৰতি থকা যিটো শ্ৰদ্ধাৰ সেই শ্ৰদ্ধাৰ ভক্তি নিবেদন কৰি তেওঁলোকে ছাৰৰ বেদীটো নিৰ্মাণ কৰি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্টখিনি সহযোগিতা আগবঢ়াইছে আৰু এই বিদ্যালয়ৰ একালৰ ছাত্ৰসকলে ইয়াৰ বিদ্যালয়ৰ চৌহদতে এটি স্মৃতিসৌধ নিৰ্মাণ কৰিছে পতাকা বেদী নিৰ্মাণ কৰিছে আৰু বিদ্যালয়খনৰ যি কিছুমান আন্তঃগাঁথনিৰ ক্ষেত্ৰতো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে আমাক সহায় সহযোগিতা আগবঢ়াইছে আমি তেওঁলোকলৈ আপোনালোকৰ চেনেলৰ জৰিয়তে ধন্যবাদো জ্ঞাপন কৰিছোঁ আৰু মহাৰাজ জয়ন্তী এই কাৰ্যসূচীত আমাৰ বিভিন্ন প্ৰান্তত এই বিদ্যালয় অধ্যয়ন কৰি যিসকল ছাত্ৰ-ছাত্ৰী কৰ্মসংস্থাপনত বা চাকৰি সূত্ৰে তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তত আছে মহাৰাজ জয়ন্তীত তেওঁলোকে এই অনুষ্ঠানত আহি অংশগ্ৰহণ কৰিবলৈ আমি তেওঁলোকক আহ্বান জনাইছোঁ আৰু ইতিমধ্যে নিমন্ত্ৰণো কৰা হৈছে তেওঁলোকক এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত আমি বিদ্যালয়খনৰ ইতিবৃত্তৰ ওপৰত আমি এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ দিহা কৰিছোঁ ইয়াৰ পৰা এটা 12 এটা সাংস্কৃতিক শোভাযাত্ৰাৰ ব্যৱস্থা কৰা হৈছে লগতে এই মূল অনুষ্ঠানলৈ অসমৰ শিক্ষামন্ত্ৰীকে ধৰি অসমৰ কেইবাজনো কেবিনেট মন্ত্ৰী এই বিদ্যালয়লৈ মুকলি সভাত আহি তেওঁলোকে উপস্থিত থাকিব আৰু ইতিমধ্যে আমি তেওঁলোকক নিমন্ত্ৰণৰ ব্যৱস্থা কৰা হৈছে মূল কমিটিৰ তৰফৰ পৰা গতিকে আশা কৰিছোঁ এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হ'ব লাগে মহাৰাজ জয়ন্তী ভাগিত কাৰ্যসূচী যাতে সাফল্যমণ্ডিত হোৱাৰ ক্ষেত্ৰত আমাৰ যিসকল প্ৰাক্তন ছাত্ৰ-ছাত্ৰী ইয়াৰ শিক্ষানুৰাগী ৰাইজ আৰু ইয়াৰ শুভাকাংক্ষীসকলে আমাক এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ